হয় AIUDF দলৰ আজি 20 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু এই 20 সংখ্যক প্ৰতিষ্ঠা দিৱসত বৰপেটা জিলা ভিত্তিত আজি জতিগাঁৱত অনুষ্ঠিত কৰিছে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। মৌলানা বদৰুদ্দিন আজমলৰ পৰাজয়ৰ পিছত দুৰ্বল হৈছে বুলি একাংশ ৰাইজে ক'ব খুজিছে যদিও অধিক শক্তিশালী ৰূপে AIUDF দলটো পুনৰ তেওঁলোকৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস। আমি AIUDF দলৰ একাংশ নেতাকৰ্মীসকলৰ পৰা তেওঁলোকৰ ভাষ্য আমি সংগ্ৰহ কৰিম। সঁচাকৈ AIUDF দলটো দুৰ্বল হৈ পৰিছে না অধিক শক্তিশালীৰে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে। আহক চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াই কি কয় তেখেতৰ ভাষ্যটো অলপ শুনি লওক। আজি আমাৰ দলৰ 20তম প্ৰতিষ্ঠা দিৱস। গোটেই অসমত প্ৰতিটো সমষ্টি যিসমূহ ঠাইত আমাৰ সাংগঠনিক ভেটি আছে আৰু প্ৰতিটো সাংগঠনিক জিলাত আমাৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু তাৰ অংশস্বৰূপে আজি বৰপেটা জিলাত আমি জিলা কমিটিৰ উদ্যোগত এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ইয়াতে উলহ মালহেৰে উদযাপন কৰিছোঁ। ডাৱৰীয়া বতৰ, তাৰপিছতো বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰান্তৰ পৰা আমাৰ প্ৰতিনিধিসকল আহি ইয়াতে উপস্থিত হৈছিল আৰু এই সুযোগত আমি যুৱ মৰ্চাৰ বৰপেটা জিলা সমিতিৰ কমিটিখনো আমি গঠন কৰি লৈছোঁ। কাৰণ যিহেতু নতুন সাংগঠনিক সীমা ইত্যাদি নিৰ্ধাৰণ হৈছে, পঞ্চায়তসমূহ গঠন হ'ব। গতিকে আজিৰ সভাৰ পৰা আমি পণ লৈছোঁ যে প্ৰতিটো আঞ্চলিকত, প্ৰতিটো পঞ্চায়তত, প্ৰতিটো ব্লকত আমাৰ সংগঠন অতি জোৰদাৰ আৰু মজবুতভাৱে গঢ়ি তোলাৰ স্বাৰ্থত আমাৰ কৰ্মীসকলে যথেষ্ট মেহনত কৰিব আৰু জনগণৰ মাজত আমাৰ যিসমূহ মূল দাবী আছিল, মূল বিষয় আছিল, সেইসমূহ বিষয় আমি জনগণৰ মাজত। আজমলৰ পৰাজয়ৰ পিছত AIUDF দল দুৰ্বল হৈছে বুলি ক'ব খুজিছে একাংশ ৰাইজে, আপোনালোকে কি কয়? চাওক, আজমল চাহাবৰ পৰাজয়ৰ পিছত যিসকলে দুৰ্বল বুলি কৈছে তাৰ পিছতো কৈছোঁ কেইবা লক্ষাধিক ভোট কিন্তু UDFৰ নামত আজিও আছে। UDFৰ কৰ্মী এজনো ইফাল আৰু সিফাল হোৱা নাই। বিশেষ পৰিস্থিতিত বিশেষ ধুমুহা, সেই ধুমুহা আছিল যে নৰেন্দ্ৰ মোদীক হৰুৱাব লাগে। নৰেন্দ্ৰ মোদীক হৰুৱাবলৈ হ'লে UDFৰ এজন আসনেৰে হৰুৱাব পাৰিব নমৰিব। কংগ্ৰেছৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ, মিথ্যাচাৰ ইত্যাদিৰ কাৰণে আজি ধুবুৰী সমষ্টিত আজি পৰাজয় আমাৰ হৈছে। পৰাজয় আমি নতশিৰে স্বীকাৰ কৰি আমি জনগণৰ মাজলৈ আমাৰ আস্থা, আমাৰ বিশ্বাস আৰু আমাৰ যি প্ৰাসংগিকতা ইত্যাদি বিষয়সমূহ লৈ জনগণৰ মাজলৈ আমি গৈ আছোঁ আৰু জনগণে নিশ্চিতভাৱে আমাক আঁকোৱালি ল'ব। বিগত সময়তো দলৰ উত্থান আৰু পতন হৈছে, বিভিন্ন দলৰ উত্থান আৰু পতন হয়, এয়া ৰাজনীতিৰ অংশ। গতিকে আমি ডিমৰেলাইজ নহয়, আমি অধিক আৰু তীব্ৰতৰ তাতকৈ অধিক শক্তিৰে নতুন উদ্যমেৰে আমাৰ দল শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰিম। মিয়া খিলঞ্জীয়াৰ যি ৰাজনীতি চলিছে অসমত আৰম্ভ হৈছে, এই সম্পৰ্কে AIUDFৰ ভূমিকাটো কি ধৰণৰ থাকিব? এইটো হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি আৰম্ভ কৰিছে, হিমন্ত বিশ্ব শৰ্মা 1941 চনৰ আগৰ নাগৰিকক এটা ভাগ, তাৰ পিছৰ নাগৰিকক এটা ভাগ, 71ৰ এটা ভাগ, 64ৰ এটা ভাগ, অমুক তমুক 2014 চনৰ আগৰ এটা ভাগ, এইবিলাক তেখেতৰ যিবিলাক বিভাজনকামী ৰাজনীতি এইবিলাকৰ সূত্ৰই ধৰা নিদিয়ে। অসমীয়া জনগণে বিজেপিক ওফৰাবলৈ, বিজেপিয়ে জাতি বিৰোধী, অসমীয়া জাতি বিৰোধী বিজেপিক ওফৰাবলৈ মানুহে পণ লৈছে আৰু মানুহে এই কথাটো বুজি উঠিছে কি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰি অসমখনক টান কৰিছে। আমি হিমন্ত বিশ্ব শৰ্মাৰ এই কুট চক্ৰান্তৰ ৰাজনীতি নিপাত যাওক তাৰ কামনা কৰোঁ আৰু তাৰ কাৰণে আমি বিজেপি বিৰোধী শক্তিসমূহে একত্ৰিতভাৱে এটা যুঁজ দিয়াৰ প্ৰয়োজনীয়তা আছে। নামনি অসমৰ মিয়া শ্ৰমিকসকল উজনি অসমৰ ইটা ভাটাত একাংশ লোকে লৈ যাবলৈ আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত একাংশ ৰাইজে বাধা দিয়া দেখা গৈছে। এই ক্ষেত্ৰত আপোনালোকৰ কি মন্তব্য? যে য'ত নিৰাপত্তা নাই, য'ত সন্মান নাই, তাতে আপোনালোকে কোনেও নাযাব। সকলোকে এইটো আহ্বান জনাওঁ, কোনেও যাতে য'ত নিৰাপত্তা আৰু য'ত সন্মান নাই তাতে যাব নালাগে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ আপুনি দাবী জনাব যে মুখ্যমন্ত্ৰী নিৰাপত্তা দিয়াৰ মালিক তেওঁ, এই ৰাজ্যৰ গৃহমন্ত্ৰী তেওঁ, মুখ্যমন্ত্ৰী তেওঁ। একাংশ নাগৰিকৰ প্ৰতি পক্ষপাত আৰু ব্যভিচাৰ কৰি একাংশ নাগৰিকক তেখেতে তৃতীয় শ্ৰেণীৰ নাগৰিক সজোৱাৰ যি ষড়যন্ত্ৰ, তাৰ ফলস্বৰূপে অসমখনত ভাগ কৰিছে, অসমখনক উত্তেজিত কৰিব বিচাৰিছে, অসমখনত অশান্তিৰ এক বীজ ৰোপণ কৰিব বিচাৰিছে আৰু যাৰ জৰিয়তে হাতামপৰখীয়া ঐক্য সংহতিক বিনষ্ট কৰিব বিচাৰিছে। এটা বিশেষ জনগোষ্ঠীক বা দুটা বিশেষ জনগোষ্ঠীক, কিছুমান জনগোষ্ঠীক আপোনাৰ ভিলেইন বনাব বিচাৰিছে, শত্ৰু বনাব বিচাৰিছে অসমৰ জনমানসক। এইবিলাক কাম সঠিক নহয়। আমি বিচাৰোঁ নাগৰিক হিচাপে প্ৰতিজন নাগৰিকে পাবলগীয়া অধিকাৰ সমান আৰু সমানুপাতিক অধিকাৰ প্ৰতিজন নাগৰিকে পাব লাগে। হয়, আছিল আশ্ৰাফুল হুছেইনৰ ভাষ্য। এতিয়া জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই AIUDF দলৰ জন্মলগ্নৰে পৰা কি ধৰণৰ কাৰ্যসূচী তেওঁলোকে পালন কৰিছে আৰু কি ধৰণে শক্তিশালী ৰূপত আকৌ AIUDF দলটো ৰাইজৰ মাজলৈ আহিছে বা ৰাইজৰ মাজত কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব, সেই সম্পৰ্কে কি কয় ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ ভাষ্যটো আকৌ এবাৰ শুনাই লৈছোঁ। অসমৰ জনগণৰ যি সমস্যা, লাঞ্ছিত বঞ্চিত নিপীড়িত মানুহ, বিশেষভাৱে যিসকলৰ কণ্ঠ নাই, কণ্ঠৰুদ্ধ মানুহ, সেইসকল মানুহৰ হৈ
কণ্ঠ হৈ আমি যোৱা 20টা বছৰে সংগ্ৰাম চলাই আছোঁ। অনাগত দিনতো আমি চলাই যাম। আমাৰ মাননীয় সভাপতি সাহেব ইলেকশ্যনত হাৰিছে, আমি মনত দুখ পাইছোঁ। তেখেতে এনেকৈ হাৰি যোৱাটো আমি কোনেও কামনা কৰা নাছিলোঁ। আমি আঘাতপ্ৰাপ্ত হৈছোঁ, আমি দুখ পাইছোঁ। কিন্তু এটা ইলেকশ্যনত হাৰি গ'লে দল শেষ হৈ নাযায়। গতিকে আমাৰ মাননীয় সভাপতিৰো মনোবল বহুত শক্তিশালীভাৱে তেখেতে ফিল্ডত আছে, আমাক নেতৃত্ব দি আছে। আৰু আমাৰ কৰ্মীসকলে যিটো আঘাতপ্ৰাপ্ত হৈছিলোঁ আমি সেইবিলাক পাহৰি এতিয়া আৰু দ্বিগুণ উৎসাহেৰে আমি অনাগত দিনত কাম কৰাৰ সংকল্প লৈছোঁ। বিজেপিয়ে নিজৰ ভৰিৰ তলৰ মাটি হেৰুৱাই আছে, যাৰ কাৰণে বিজেপি শংকিত হৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰা, মেৰুকৰণৰ ৰাজনীতি কৰা বিজেপিৰ চৰিত্ৰ। বিজেপি এইটো কৰি আছে, কৰিব। আমি তাৰ বিৰোধিতা কৰোঁ। আমি হিন্দু মুছলমানৰ ৰাজনীতিৰ বিশ্বাসী নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰি ৰাজনীতি কৰাৰ বিশ্বাসী নহয়। গতিকে আমি অসমত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ একেলগে মিলিজুলি থাকিব লাগিব। সামগ্ৰিকভাৱে অসমৰ ডেভেলপমেণ্টৰ চিন্তা আমি কৰিব লাগিব। গতিকে যিসকলে এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে সেইসকল নিশ্চয় জনতাই লক্ষ্য ৰাখি আছে। আৰু জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰি কোনো এটা জনগোষ্ঠীক টাৰ্গেট কৰা, তুচ্ছ তাচ্ছিল্য কৰা, মিয়া কোৱা হেমন্ত বিশ্ব ডাঙৰীয়াই যি কাৰবাৰ কৰি আছে, এটা মুখ্যমন্ত্ৰীৰ চকীৰ পৰা এই কথা বতৰাবিলাক চবা নিদিয়ে। মই ভাবোঁ তেখেতে সংবিধানৰ শপত খাই এই ধৰণৰ আচৰণ নকৰা ভাল। সকলৰ প্ৰতি সমদৃষ্টি ৰাখি, সকলৰ প্ৰতি শ্ৰদ্ধা ৰাখি, সকলক মৰম কৰি মুখ্যমন্ত্ৰীৰ পদটো চম্ভালা ভাল। তেখেতে অসম চুক্তিৰ আত্মা আছিল যে 1971 চনৰ পিছত যিসকল বিদেশী অসমত আহিছে সেইসকলক ডিটেক্ট কৰিব লাগে, সেইসকলক ডিপৰ্ট কৰিব লাগে। আৰু 71ৰ আগত যিসকল আছে সেইসকল ইয়াৰে নাগৰিক হ'ব। এইটো অসম চুক্তিৰ মূল আত্মা। আৰু অসম চুক্তিৰ আত্মাক বিজেপি আৰু এজিপি হত্যা কৰিছে। 71ৰ পিছৰ পৰা 2014লৈকে কা পাছ কৰি বিদেশীৰ অতিৰিক্ত বোজা অসমক জাপি দি আছে। গতিকে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথা কৈ অসম চুক্তিৰ আত্মা হত্যা কৰা দল বিজেপি। গতিকে বিজেপি এতিয়া যি কথা বাৰ্তাবিলাক কৈ আছে মই ভাবোঁ এইটো বিভ্ৰান্তি কৰাৰ কাৰণে কৰি আছে আৰু বিজেপি চিনচিয়াৰ নহয় এইটো মেটাৰত। হয়, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰু একাংশ ARDF-ৰ দলৰ নেতাকৰ্মীসকল আছে, তেওঁলোকৰ পৰা অলপ ভাষ্য ল'ম। কি ধৰণৰ মন্তব্য আগবঢ়ায় ARDF-ৰ আজি প্ৰতিষ্ঠা দিৱস, আপোনালোকে কি ধৰণে শক্তিশালী ৰূপে কাম কৰিবলৈ আগবাঢ়িছে? আচলতে আমাৰ দলটো আজি 20তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা কমিটিয়ে আমাৰ যিখিনি পেৰেণ্টছ কমিটিৰ লগত যিখিনি আমাৰ ভাতৃ সংগঠন আছে সেই সংগঠনসমূহ আকৌ আমি পুনৰ গঠন কৰি দলটোক যাতে আগন্তুক দিনত অৰ্থাৎ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু আগন্তুক যি আমাৰ নিৰ্বাচনবিলাক সন্মুখত আহিব সেই নিৰ্বাচনবিলাকত যাতে দলৰ পৰিকাঠামো শক্তিশালী কৰি আমি দলটো যিকোনো নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি আজি আমাৰ যুৱ মৰ্চা নতুন সংকল্প আজি আমি লৈছোঁ। আৰু আজমলৰ পৰাজয়ৰ পিছত ARDF দল দুৰ্বল হৈছে বুলি ক'ব খুজিছে একাংশ। নাই বদৰুদ্দিন আজমল চাহাব তেখেতে পৰাজয় হোৱাৰ পিছত বহুতেই কৈছিল যে ARDF দলটো শেষ আৰু ওলাব নোৱাৰে। এইটো তেওঁলোকৰ মানে অন্তিম যাত্ৰা বুলি কৈছিল যে হুজুৰ পৰাজয় হৈছে মানে আমি বিদায়। কিন্তু আমি দেখিছোঁ যে হুজুৰ পৰাজিত হৈছে দুৰ্ভাগ্যবশতভাৱে। আজি গোটেই ৰাইজ অনুতপ্ত হৈ আছে যে হুজুৰক পৰাজিত কৰাটো ভুল হৈছে। গতিকে বদৰুদ্দিন আজমল চাহাব পৰাজিত হোৱাৰ পিছত আমাৰ কৰ্মীসকলে বেছি মাৰবান্ধি থিয় হৈছে, সকলোৱে আৰু বেছি উৎসাহেৰে কাম কৰিবলৈ লৈছে। অহা দিনত ইয়াৰ পতক তোলাৰ কাৰণে সকলোৱে সংকল্পবদ্ধ হৈছে আৰু বিভিন্ন জিলা কমিটি গঠনৰ সভাবিলাকত তাৰ প্ৰমাণ আপোনালোকে পাইছে। আজি সমষ্টি কমিটিবিলাক আমাৰ বৰ্তমান যিবিলাক আছিল সেইবিলাক সমষ্টি কমিটি নাথাকে, ব্লক কমিটি হ'ব। বিভিন্ন কমিটি গঠনৰ সভাবিলাকত যি ধৰণে মানুহ আজি আগবাঢ়ি আহিছে, এটা কথা স্পষ্ট যে 2026 চনৰ নিৰ্বাচনৰ আগত ARDF দলে আৰু অধিক ক্ষিপ্ৰতাৰে আগবাঢ়িব আৰু 2026ত ফলাফল ভাল কৰিব ইনশাআল্লাহ। এই নিৰ্যাতিত নিষ্পেষিত জনতাৰ কণ্ঠ ARDF। গতিকে আমি ভাবোঁ যে এই নিৰ্যাতিত নিষ্পেষিত লোকৰ কাৰণে মাত মাতাৰ কাৰণে একমাত্ৰ ARDF দলে আছে। বাকী দলসমূহত আমি লক্ষ্য কৰিছোঁ যে যেতিয়াই মুছলমান লোকৰ সমস্যা হয় সেই সময়ছোৱাত আমি দেখিছোঁ যে কংগ্ৰেছ দল কওক আপুনি বা অইন দল কওক, সেই দলত থকা মুছলমান নেতাসকলে কেতিয়াও মাত নামাতে। আমি দেখিছোঁ বিগত সময়ছোৱাত যদি আপোনালোকে লক্ষ্য কৰে, কিছুদিন পূৰ্বে বৰপেটা জিলাৰ পৰা 28 গৰাকীকৈ ব্যক্তিক কৰায়ত্ব কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। সেই সময়ছোৱাত আমি দেখিছোঁ যে কংগ্ৰেছৰ বাঘা কিছু নেতা সেইসকলেও কিন্তু মুছলমান নেতাসকলে চাইলেণ্ট হৈ আছিলে। সেই সময়ছোৱাত তেওঁলোকৰ কাৰণে মাত মাতা নাই। আৰু তাৰোপৰি আপোনালোকে দেখিছে নামনি অসমৰ পৰা উজনি অসমত যিসকল কৰ্মী তেখেতে কাম কৰিবলৈ গৈছিলে, উজনি অসমৰ কিছু সংগঠনৰ নেতাসকলে তেওঁলোকক দাবী ধমকি দিছিলে, তেওঁলোকক তাৰ পৰা খেদি পঠিয়াইছে। তেওঁলোকে কোনোমতে প্ৰাণ বচাই তেওঁলোকে ৰক্ষা কৰি পিনে তেওঁলোকে নামনি অসমত গুচি আহিছে। গতিকে এনেকুৱা ধৰণৰ সমস্যা এটাৰ পিছত এটা সমস্যা আছে। আজি উচ্ছেদৰ সমস্যা আপোনালোকে দেখিছে, কচুতলিৰ পৰা আৰম্ভ কৰি গোৱালপাৰাৰ উচ্ছেদত যদি আপোনালোকে দেখে মুছলমানসকলক উদ্দেশ্য কৰি আমাৰ হিমন্ত বিশ্ব
শৰ্মা ডাঙৰীয়াই মুছলমান লোকসকলক টাৰ্গেট কৰি সেই মুছলমান অধ্যুষিত অঞ্চলসমূহত আচলতে উচ্ছেদ কাৰ্য চলাই আছে আৰু সেইবোৰৰ কাৰণে একমাত্ৰ AUDF দলৰ আমাৰ নেতাসকলে AUDF দলৰ আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেবে মাত মাতিছে AUDF দলৰ বিধায়কসকলে মাত মাতিছে আৰু AUDF দলৰ একদম নিষ্ঠাবান যিসকল কৰ্মী তেওঁলোকে সেই মাত মাতিছে অন্য এটা প্ৰশ্ন যে আমি দেখিবলৈ পাইছোঁ বিজেপি কওক কংগ্ৰেছ কওক বিভিন্ন দল সংগঠনৰ পৰা মহিলাসকলৰ নিৰাপত্তা নাইকিয়া তেওঁলোকৰ দলৰ ভিতৰত মহিলাসকলক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আছে আপুনি যিহেতু মহিলা নেত্ৰী গতিকে AUDFৰ ভিতৰত আপোনালোকৰ মহিলাসকলৰ কি ধৰণৰ সুৰক্ষা কি ধৰণৰ সন্মান আপোনালোকৰ আছে চাগে মই ভাবোঁ যে মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কাৰণে AUDF দলটো একমাত্ৰ দল য'ত মানে খুব নিষ্ঠা সহকাৰে নিৰাপত্তা সহকাৰে নিজৰ কমিউনিটিৰ কাৰণে নিজৰ লোকৰ কাৰণে নিজৰ মানুহখিনিৰ কাৰণে নিষ্ঠাৰে মাত মাতিব পাৰে আৰু ইয়াতে কোনো বাধা নাথাকে গতিকে এটা ফ্ৰী হেণ্ডভাৱে এটা সুৰক্ষিত হিচাপত কাম কৰাৰ কাৰণে মই ভাবোঁ যে এটা ভাল প্লেটফৰ্ম এটা ভাল সংগঠন এটা ভাল দল AUDF দল য'ত মহিলাসকলে ভালদৰে কাম কৰি আছে আৰু অনাগত সময়ছোৱাতো থাকিব হয় এয়া আছিল AUDF দলৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যসূচী বিভিন্ন নেতাকৰ্মীসকলে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ালে আপোনালোকে শুনিলে